সময় আৰু পৰিৱেশ সদায় সলনি হয়, কিন্তু ভাল বন্ধু আৰু সম্পৰ্ক কেতিয়াও সলনি নহয়। জীৱনত কিছুমান এনেকুৱা বন্ধু লগ পোৱা যায় যিসকল আমাৰ পৰিয়াল হৈ পৰে। বন্ধুত্ব সম্বন্ধটো কোনো তেজৰ সম্পৰ্ক নহয়, কিন্তু বুজাব নোৱাৰা এটা অনুভৱ। এজন ভাল বন্ধু প্ৰতিটো ক্ষণতে তোমাৰ কাষত থাকিব নোৱাৰিবও পাৰে, কিন্তু বিপদৰ সময়ত প্ৰথমে মাতষাৰ দিয়ে। বন্ধুত্ব এটা সম্পৰ্ক নহয়, ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ। বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত কথা বুজি পায়। বন্ধুত্ব এনেকুৱা হ'ব লাগে যি কলেজৰ গেটত ৰৈ থকা গাৰ্ডজনেও সোধে, কি হ'ল আজি পাৰ্টনাৰ নাই নেকি? বন্ধু মানে এজন কৃপণ, এজন গাধ, এজন লাজকুৰীয়া, এজন পণ্ডিত, এজন এলেহুৱা, এজন দেৱদাস আদিৰে মিলি এটা দল। অপ্ৰয়োজনতো যি তোমাৰ কাষত থাকে তেওঁৱেই তোমাৰ প্ৰকৃত বন্ধু। সকলো ভাল পোৱাই প্ৰেম নহয়, কিছুমান ভাল পোৱা বন্ধুত্বও হয়। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে। প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হ'লেও তোমাৰ লগ দিয়ে।